চাকৰি কথা আৰু আবৃত্তি বিৰাজবল্লভ নাথ। চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল সপোনবোৰক আগুৱাই নিবলৈ, ঘৰখনিক পোহৰাই ৰাখিবলৈ। পিতৃ-মাতৃও ভাগৰি পৰিছে সন্তানৰ বোজা বুকুত লৈ। নিবনুৱাৰ গতি স্তব্ধ হৈ পৰিছে। পৰ্বতময় সমস্যাই বাধা দিছে জীৱনক। বুকুত বান্ধি ৰখা এটিমাথো সপোন, সেয়াও আজি তছনছ কৰে জীৱনে। হৃদয় যেন অগ্নিময়, ভাল পোৱাও আজি নিঃশেষ হয়। বাগৰিছে দিন, কমিছে আশা। মনটো বন্ধ আজি অন্ধকাৰ কোঠালিত, প্ৰমাণ পত্ৰ ভৰিছে ফাইলৰ টোপোলাত। এটিমাথো আশা, এখনি নিযুক্তি পত্ৰ। ৰাতিবোৰ গভীৰ হ'লে উচুপি উঠে হৃদয়খনে। পুহি ৰখা সপোনে কেতিয়ানো মেলিব পাখি। তাকে ভাবি অনিদ্ৰাৰে পূৰ্ণ আজি জীৱনৰ পৃষ্ঠা। এটিমাথো সপোন জীৱন চলাৰ, এটিমাথো হেঁপাহ জীৱন যুঁজাৰ। চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল।